কৃষ্ণ আৰু ৰাধাৰ বাল্যকাল অমৰ প্ৰেম কাহিনী। আনহাতে গোটেই জীৱন একেলগে থাকিও তাৰ পিছত আঁতৰি যোৱা প্ৰত্যেক প্ৰেমিক প্ৰেমিকাৰ জীৱন আৰু মনত বহুত ডাঙৰ প্ৰভাৱ পেলায়। কি আপোনালোকে জানেনে, যেতিয়া এদিন শ্ৰীকৃষ্ণৰ 16,000 ৰাণীয়ে ৰাধাৰাণীৰ বিষয়ে গম পাইছিল তেতিয়া কি হৈছিল? বন্ধুসকল, এই কাহিনীটো তেতিয়াৰেই যেতিয়া এদিন ৰাতি শ্ৰীকৃষ্ণই নিজৰ ৰাণীসকলৰ লগত দ্বাৰকা মহলত শুই আছিল। মাজৰাতি শ্ৰীকৃষ্ণৰ মুখৰ পৰা কাৰোবাক মাতা ধ্বনি শুনিবলৈ পোৱা গৈছিল। প্ৰত্যেক ৰাণীয়ে ভাবিলে তেওঁলোকক মাতিছে চাগে, কিন্তু ওচৰত তেওঁলোকে গৈ দেখিলে যে যেতিয়া শুনিবলৈ চেষ্টা কৰিলে তেতিয়া গম পালে যে তেওঁ ৰাধা ৰাধা বুলি কৈ আছে আৰু তেওঁৰ মুখত এটা মধুৰ হাঁহিও দেখা পাইছে। তেতিয়া প্ৰত্যেকজন ৰাণীয়ে ভাবিলে যে আমিতো সকলো ইমান ধুনীয়া আৰু দিন ৰাতি স্বামীৰ সেৱাতে লাগি থাকোঁ, তেতিয়াহ'লে এইজনী ৰাধা আকৌ কোন হয়? তেওঁলোকে সোধা পোছা কৰিলে আৰু গম পালে ৰাধাৰাণী কোন হয়, কেনেধৰণৰ সম্বন্ধ ৰাধাৰাণী আৰু শ্ৰীকৃষ্ণ ভগৱানৰ মাজত, আৰু ৰাধাৰাণী যে গৌলগত থাকে তাকেও গম পালে। ৰাধাৰাণীৰ লগ কৰিব আৰু চাব তেওঁলোকে বিচাৰিলে যে এনেকুৱা কি বিশেষতা ৰাধাৰাণী তাত আছে যে স্বয়ং দ্বাৰিকাধীশ শ্ৰীকৃষ্ণ তেওঁৰ নামৰ জপ কৰি আছে। আনকি শ্ৰীকৃষ্ণ ভগৱানে সকলো কথা গম পায়ে আছিল। তেওঁতো বিচাৰিছিলে যে ৰাধাৰাণীৰ প্ৰেমৰ বিষয়ে প্ৰত্যেকে জনা। গতিকে প্ৰত্যেকজনে ঘনীয়াকে ৰাধাৰাণীৰ নিজ ধাম গৌলক গ'ল আৰু গৈয়ে পোনপ্ৰথম এজনী সুন্দৰ যুৱতী দেখা পালে। ভাবিলে এইগৰাকী ৰাধাৰাণী। পিছত গম পালে এইগৰাকী ৰাধাৰাণীৰ সেৱিকাহে। এনেদৰে তেওঁলোকে 7খন দুৱাৰ পাৰ কৰিলে আৰু প্ৰত্যেক দুৱাৰতে আগতকৈ বহুত বেছি ধুনীয়া যুৱতী দেখা পালে। তেওঁলোকে আকৌ ভাবিলে যদি ৰাধাৰাণীৰ সেৱিকাই ইমান ধুনীয়া হয় তেতিয়াহ'লে শ্ৰীমতী ৰাধাৰাণী যে কিমান ধুনীয়া হ'ব, কিমান দিব্য হ'ব। তেওঁলোকে এনেদৰে অন্তিম দুৱাৰখন খুলিলে আৰু এক প্ৰকাৰৰ দিব্য ৰশ্মি দেখা পালে যিয়ে তেওঁলোকৰ চকুত চাপ মাৰি ধৰিছে। তাৰপিছত তেওঁলোকে ৰাধাৰাণীক দেখা পালে আৰু কিন্তু এয়া কি, ৰাধাৰাণীক দেখা পাই তেওঁলোকে আচৰিত হৈ গ'ল যে ৰাধাৰাণীৰ গোটেই গাটো জ্বলাৰ নিচিনা হৈ আছে, কিজানি বহুত গৰম তৰল পদাৰ্থ তেওঁৰ গাতহে পৰিছে। তেতিয়া ৰুক্মিণী আগবাঢ়ি গ'ল আৰু সুধিলে, হে দেৱী, তোমাৰ গাটো কিয় এনেকুৱা জ্বলাৰ নিচিনা হৈ আছে? তেতিয়া ৰাধাই ক'লে, দেৱী তুমি মনত কৰাচোন, যোৱাকালি ৰাতি তুমি শ্ৰীকৃষ্ণৰ মুখৰ পৰা যেতিয়া মোৰ নাম শুনিছিলা তেতিয়া তুমি গোটেই দিনটো মোৰ কথা ভাবি ভাবি শ্ৰীকৃষ্ণক ভুলতে বহুত গৰম গাখীৰ দিছিলা আৰু প্ৰিয়তম শ্ৰীকৃষ্ণই সেই গাখীৰ নিজৰ হৃদয়ত লগাই লৈছিল। ইয়াৰেই প্ৰভাৱ এয়া। তাৰপিছত প্ৰত্যেকগৰাকী দেৱীয়ে এই শুনি নিজৰ ভুল বুজি পালে আৰু এনেকে গৰম গাখীৰ পাত্ৰ শ্ৰীকৃষ্ণৰ হৃদয়ত লগোৱা এই সকলোবোৰ তেওঁৰেই লীলা আছিল, যাতে প্ৰত্যেকগৰাকী ঘনীয়াকে এয়া বুজিব পাৰে যে ৰাধা কৃষ্ণৰ হৃদয়। ইয়াৰ পিছত ৰাধাই নিজৰ বাস্তৱিক ৰূপত দেখা দিলে যে ইমানেই ধুনীয়া, ইমানেই মনমোহক যে চকুৱে চাই হেঁপাহ পলাব নোৱাৰি। যিহেতু সাক্ষাৎ শ্ৰীকৃষ্ণৰ হৃদয় ৰাধাৰাণী, গতিকে সকলোতকৈ ধুনীয়াটো হ'বই। তেতিয়াৰ পৰাই গোটেই 16,000 ৰাণীয়ে স্বীকাৰ কৰিলে শ্ৰীকৃষ্ণ ৰাধাতো ৰাধাই, তেওঁৱেই সৰ্বশ্ৰেষ্ঠ, তেওঁৱেই কৃষ্ণৰ আত্মা। ৰাধাৰ নিচিনা দ্বিতীয় আন কোনো না আছিল, নে আছে, নে থাকিব পাৰে, কেতিয়াও নোৱাৰে। ৰাধাকৃষ্ণ সদায় এজনে আনজনৰ হৃদয়ৰ লগত জড়িত। বন্ধুসকল, আপোনালোকে যদি ৰাধাকৃষ্ণৰ কাহিনীটো শুনি ভাল পাইছে তেতিয়াহ'লে জনাবচোন কমেণ্টত, আৰু মোৰ চেনেলটোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ৰাধে ৰাধে।